নমস্কাৰ জনাইছো আপোনালোক সকলোকে আইজেড টেকনিক্যাল লৈ আজিও আপোনালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ তথা ইম্পৰ্টেন্ট এটা ভিডিও লৈ আহিছো সো ভিডিওটো আপোনালোকে কতো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আজিৰ এই ভিডিওটো আপোনালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ তথা ইম্পৰ্টেন্ট হ'ব ভিউয়াৰ্স সকল আজিৰ ভিডিওটোত আমি আলোচনা কৰিম স্বয়ম আঁচনিৰ বিষয়ে ভিউয়াৰ্স সকল আপোনালোকে নিশ্চয় জানে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসংস্থাপনৰ এটা ডাঙৰ আঁচনি লৈ আহিছে আৰু সেই আঁচনিটোৰ নাম হৈছে স্বয়ম আঁচনি ভিউয়াৰ্স সকল এই আঁচনিটোৰ জৰিয়তে অসমৰ প্ৰায় 2 লাখ যুৱক যুৱতীক প্ৰতি বছৰে 50,000 টকাকে দিয়া হ'ব তো ভিউয়াৰ্স সকল এই আঁচনিটোত আপোনালোকে কত আৰু কেনেকৈ আবেদন কৰিব সকলোখিনি আজিৰ ভিডিওটো আপোনালোকক জনাম সো ভিডিওটো আপোনালোকে কতো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক তো ভিউয়াৰ্স সকল ইয়াত আপোনালোকে দেখিবলৈ পাইছে কত আৰু কেনেকৈ কৰিব স্বয়ম আঁচনিৰ আবেদন 16 সেপ্টেম্বৰত ইয়াৰ বাবে এটা পোৰ্টেল মুকলি কৰিব ৰাজ্য চৰকাৰে পোৰ্টেলৰ জৰিয়তে যুৱক যুৱতীসকলে কৰিব পাৰিব আবেদনৰ পিছত যুৱক যুৱতীসকলক 3 দিনৰ প্ৰশিক্ষণ দিয়া হ'ব উদ্যোগ স্থাপন কৰাৰ লগতে কোনো বিভাগত টিকাও কৰিব পাৰিব প্ৰথম কিস্তিত 30,000 টকা দ্বিতীয় কিস্তিত 20,000 টকা দিয়া হ'ব শৈক্ষিক অৰ্হতা মেট্ৰিক উত্তীৰ্ণ হ'ব লাগিব আপোনালোকৰ অৰ্হতা মেট্ৰিক উত্তীৰ্ণ আপোনালোক হ'ব লাগিব 18 পৰা 40 বছৰ বয়সৰ ভিতৰৰ লোকে এই সুবিধা লাভ কৰিব পাৰিব কত আৰু কেনেকৈ কৰিব আবেদন আপোনালোকক জনাম তো ভিউয়াৰ্স সকল এতিয়া কোন সকল লোকে এই সুবিধাটো লাভ কৰিব বা এই সুবিধাৰ টকাখিনি পাব 1 সেপ্টেম্বৰৰ পূৰ্বে কোনো গোটত টকা সকলে লাভ কৰিব এই সুবিধা গোটসমূহ 1 সেপ্টেম্বৰ 2020 আগতে গঠন হোৱা হ'ব লাগিব গোটত 20 জনতকৈ বেছি বা 5 জনতকৈ কম সদস্য থাকিব নালাগিব আবেদনকাৰী গোটৰ সদস্যসকল অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব প্ৰতিটো গোটৰ বেংক একাউণ্ট থাকিব লাগিব ইয়াত স্পষ্ট হিচাপত কোৱা হৈছে ভিউয়াৰ্স সকল আপোনালোকে দেখিবলৈ পাইছে একাউণ্টৰ বিৱৰণত গোটৰ নাম উল্লেখ থাকিব লাগিব একাউণ্টৰ বিৱৰণত গোটৰ নাম উল্লেখ থাকিব লাগিব 1 সেপ্টেম্বৰৰ পূৰ্বে কোনো গোটত টকা সকলে লাভ কৰিব এই সুবিধা তো ভিউয়াৰ্স সকল আজিৰ ভিডিওটোত আপোনালোকৰ কাৰণে এইটো ইনফৰমেশন লৈ আহিছিলো আশা কৰিছো আজিৰ ইনফৰমেশনটো আপোনালোকৰ নিশ্চয় ভাল লাগিছে যদি আজিৰ ইনফৰমেশনটো আপোনালোকৰ ভাল লাগিছে তেনেহলে ভিডিওটোত এটা লাইক কৰিব আৰু ভিডিওটো চাই আপোনালোকে কেনে পালে নিশ্চয় কমেন্ট কৰি কমেন্ট বক্সত জনাবলৈ নাপাহৰিব আৰু যদি আপোনালোকে এতিয়ালৈকে আইজেড টেকনিক্যাল নামৰ ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে মই যেতিয়া ইউটিউব চেনেলত নতুন নতুন আপডেটেড ভিডিও আপোনালোকৰ কাৰণে লৈ আহো আপোনালোকে ভিডিওবিলাক চাবলৈ পায় বা আপোনালোকৰ ওচৰত নটিফিকেশন যায় সো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তো ভিউয়াৰ্স সকল আজিলৈ আহিছো নমস্কাৰ জয় অসম বাই বাই টেক কেয়াৰ গাইজ